কি খবৰ ৰাইজসকল সকলোৱে ভাল আশা কৰোঁ আৰু মোৰো ভালেই দিয়ক তো ভৰিটো লাহে লাহে ভাল পাইছোঁগৈ আপোনালোকৰ আশীৰ্বাদত আৰু আজি বৰ্তমান ভাওনা কৰিবলৈ যাবলৈ ওলাইছোঁ নুমলীগড় তেল গৰমত ভাওনাখন দক্ষযজ্ঞ মোৰ চৰিত্ৰ সতী আৰু আজি আমাৰ লগত অভিনয় কৰিব নপুৰণি বহুতো ভাল ভাল অভিনেতা প্ৰণৱ নেওগত থাকিব আৰু বিদ্যুৎ নাৰদত থাকিব এনেকৈ বহুতো আছে অভিনেতা তাৰপিছত মই যাবলৈ ওলাইছোঁ মই এতিয়া দেৰগাঁৱতে আছোঁ মোৰ কালি ভাওনা আছিল থাকিলোঁ থাকি তাৰ পিছত এয়া মোক থ'বলৈ ইয়াৰ মানে মোৰ আজি ভাইটি পৰীক্ষা কাইলৈৰ পৰা সেইটো কাৰণে সি মোৰ লগত নাযায় কিন্তু মোক এই অলপ দূৰ আগবঢ়াবলৈ যাব প্ৰণৱ আহি আছে প্ৰণৱৰ লগত গাড়ীত থ'বলৈ যাব সেইটো কি খবৰ কৈ দে আকৌ পৰীক্ষা 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 নৱেম্বৰ পৰাহে যাম ভাওনা তাৰ দুখ সেইটো কাৰণে পৰীক্ষালৈ যাব তো কাইলৈ পৰা তাৰ পৰীক্ষা সকলোৱে আশীৰ্বাদ কৰিব তাৰো যাতে পৰীক্ষা ভাল হয় ঠিক আছে বাৰু দিয়ক ৰাইজসকল এতিয়া গৈ থাকোঁ আমি আৰু আপোনালোকে চাগে মোৰ ব্লগ বুলি আশা কৰি আছিলে নহয় জানো তো আপোনালোকৰ আশা মই কেতিয়াও ভাঙিবলৈ নিদিওঁ তো সদায় চাই থাকিব লাগিব মোৰ ব্লগ ঠিক আছে দিয়ক ৰাইজসকল ব'লক এতিয়া আমি নুমলীগড় যাওঁ তো ৰাইজসকল আমি আহি পাই গ'লোহি তিনিআলি তিনিআলিৰ পৰা মই প্ৰণৱ দা গাড়ীত উঠিছোঁ এয়া ভাওনা লভাৰৰ অ'নাৰ ব্লগাৰ প্লাছ এজন সুদক্ষ ভাৱৰীয়া কিবা এটা কৈ দিয়া মোৰ চেনেলটো হৈ পেলাই সকলো ভালে আছে নিশ্চয় ইয়াৰ চেনেলটোত অকল বেছিকৈ দিব বেছিকৈ দিব কিবা কৰোঁ সেইটো কাৰণে ইয়াৰ মৰম মানে কি আৰু সমাজে সকলোৱে আগুৱাই লৈ যাওক ল'ৰাটোক লৈ যাওক যাতে আজি 1K হৈছে কাইলৈ 2K হওক 3K হওক এনেকৈ গৈ 1M হওক হয় 1M কৃষ্ণ এনেকৈ আৰু আমাক আশীৰ্বাদ দি থাকক আপোনালোকে আৰু বাকী আজি কি চৰিত্ৰ কৰিবা আজি মই কি গান নিজে নাজানো আহিছোঁ খালি আৰু জানেই নহয় আমাৰ আঞ্জা মানুহ আৰু সৰু নাই যিটো চৰিত্ৰই কৰে একদম নিখুঁতভাৱে কৰে মানে বহুত অভিনয় কৰে ইয়াৰ অভিনয় বহুত ভাল যিটো কৰে নিজৰ ফালৰ পৰা কৰে বহুতখিনি অভিজ্ঞতা ই অৰ্জন কৰিছে যিটো কৰে মানে ভালকৈ পৰিপূৰ্ণভাৱে কৰে ভাল লাগে ইয়াৰ অভিনয় চাই বাকী ঠিক আছে ৰাইজসকল তেতিয়া চাই দিব আৰু এটা কথা মই আপোনালোকে বহুতে মোক সুধি আছিলে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো বিচাৰি আছিলে মই এইটো ভিডিঅ'ৰ মোৰ ডেছক্ৰিপশ্যনত থাকিব মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব সকলোৱে তাত গৈ মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত আৰু মোলৈ মেছেজ কৰিব পাৰিব ইনষ্টাগ্ৰামত মেছেজ কৰিলে মই বহুতে মোৰ নাম্বাৰ বিচাৰিছিলে মই তাতে নাম্বাৰ দিব পাৰিম ইয়াত পাব্লিছ কৰি পেলাই মই নাম্বাৰটো দিবলৈ মই নিবিচাৰোঁ কিন্তু তাতে গৈ পেলাই সকলোৱে মোৰ নাম্বাৰটো ল'ব পাৰিব ঠিক আছে দিয়ক ৰাইজসকল এতিয়া ভাওনাঘৰ যাওঁ ভাওনাঘৰত গৈ পেলাই কাকাক লগ পাওঁ সকলোকে দেখুৱাই আছোঁ আৰু কি কৰোঁ আপোনালোকে সকলো অকণো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব ঠিক আছে বাৰু দিয়ক ৰাইজসকল ব'লক এতিয়া আমি নুমলীগড় গৈ আছোঁ ৰাইজসকল আমি আহি নামঘৰ পাই গ'লোহি নামঘৰ পোৱাৰ পিছত মেকআপ কৰিব লৈছোঁ মেকআপ কৰিলে মোৰ লগত আমাৰ আজি দুহাৰ কৰিব কৃষ্ণহঁতে আৰু এজন আছে তপন আজি একদম ভাল ভাৱৰীয়া তাৰপিছত আজি কৃষ্ণৰ লগত আহিছে দুহাত বহিবা নেকি অঁ বহিব মানে গতিবলৈকে আহিছে এদিন আহে গতিবলৈ আহিছে অঁ সিহঁতি গতিবলৈকে আহি থাকে চবেই কিবা এটা কৈ দিয়া আজি বহুত দিনৰ মূৰত পাইছোঁ ইয়াক মানে আকৌ লগ পাম 5 তাৰিখে 5 নৱেম্বৰ লগ পাম এপাক যাওঁ দক্ষযজ্ঞ আমাৰ এতিয়া সতীয়া এজন দিব বুলি আমি এটা খাই চাবলৈ আহিছোঁ দুহাৰটো বহিব আমি মাত্ৰ চেষ্টাহে কৰি থাকোঁ সদায় চেষ্টাহে কৰি আছোঁ চেষ্টা কৰি থাকিম আৰু মাত্ৰ শিকিহে আছোঁ চবৰ পৰা অভিজ্ঞতা গোটাইহে আছোঁ গ'লে সেইটো ভাল দিছে এইজন চেভেজ দিছে কিন্তু ভাল দিছে আৰু এয়া চাওক ঐ দাদু এয়া মেকআপ কৰি আছে বিশ্বকৰ্মা এতিয়া মাৰিলে জন্ম হোৱা মেকআপ কৰি আছে সকলোবোৰে ঠিক আছে দিয়ক ৰাইজসকল মই মেকআপ কৰিম মেকআপ কৰি পেলাই দেখাইছোঁ আপোনালোকক তোমাৰ দোকানত না আমি এখন তুমি ওলালে কি খাবা তোমাৰ কেটেঙে প্ৰৱেশ শিকাই আছে কেটেঙে আহি পাই গ'লি ই মই মনে মনে ভিডিঅ' কৰি আছিলোঁ ই দেখি গ'ল পিছে আৰু নিশিকাই বোলে নাই বহুত জানে দেখুৱাইছে কেতিয়া পালেহি অ' মুণ্টি এই মুণ্টি ঘৈণীয়েক আহিছে আৰু মই মুণ্টি ঘৈণীয়েকক দেখুৱাই আছোঁ মুণ্টি ঘৈণীয়েক এই আমাৰ মুণ্টি ঘৈণীয়েক চাওক
এইয়া বেছ নাৰত মুন্তি ঘৈণীয়েক ঠিক আছে দিয়ক ৰাইজসকল মেকআপ কৰি আছোঁ মেকআপ এটাই হ'ব তাৰপিছত দেখাই আছোঁ ড্ৰেছ চেছ কৰি পাপৰি কেক উৰ্ফ মুন্তি ঘৈণীয়েক তো মোৰ ৰেডি হৈ গ'ল অকৰামি কৰি আছে তো মোৰ ৰেডি হৈ গ'ল ড্ৰেছ চেছ কৰিলোঁ ড্ৰেছ চেছ কৰাৰ পিছত এয়া আজি আমাৰ শিৱজন চাব এয়া পংকজ অসম সন্তান বৰ্তমান অসম সন্তান হৈ গৈ আছে আজি শিৱ কৰিব এনেকৈ তাৰ ভিডিঅ' এটা চাইছিলোঁ ভাল শিৱও কৰিছে আৰু তাৰ আগত মই প্ৰথম লগ পাইছিলোঁ সি বিষ্ণু কৰিছিলে মই লক্ষ্মী কৰিছিলোঁ মৎস্যবতাৰ 4 বছৰমানৰ আগত আজি আকৌ পুনৰ যুটীয়াভাৱে তাৰ আগত মাজত নাই হোৱা আৰু এনেই কৰিছোঁ লগত খালি যুটীয়াকৈ নাই আজি সি শিৱ কৰিব মই সতী আৰু এয়া আমাৰ নাৰত টুটকীয়া এয়া আমাৰ মুন্তি ঘৈণীয়েক পাপৰি পোৱেক একচুৱেলি গিয়েক নহয় আৰু এয়া আমাৰ আজি নন্দী ভিংগী নমস্কাৰ নামটো কৈ দিয়া পাংগ বৰা যতীন গগৈ এইকেইজনে নন্দী ভিংগী কৰিব মই প্ৰথম লগ পাইছোঁ আগতে লগ পাইছোঁ যদিও মই চিনাকি হোৱা নাছিলোঁ আজি লগ পাইছোঁ ঠিক আছে ৰাইজসকল চাই থাকক আৰু কোন কোন আছে সকলোকে আপোনালোকে দেখুৱাই আছোঁ চেছ ৰাইজসকল সূত্ৰ ওলালে কিন্তু এতিয়া চাউণ্ড বেয়া চাউণ্ড মিলাই আছে বিষ্ণু ওলাবগৈ পৰা নাই সময় গৈ আছে সময় 11টা বাজিব হৈ গ'ল ৰখাই ধৰিছে ভাওনা আমাৰ এয়া দাদুৱে প্ৰণৱক মেকআপ কৰি আছে হয়তো আৰু এইটো আমাৰ অংকিত বাবা তাৰপিছত এয়া আমাৰ আজি সূত্ৰ নাচি জাৰুৱে ক্লেপ লৈ আহিছে আৰু এইকেইজন মোৰ ভিডিঅ' চাই থাকে নামটো কি আছিলে প্ৰসেনজিৎ বৰুৱা আৰু চব মোৰ ছাবস্ক্ৰাইবাৰ হয় কিন্তু তাৰপিছত আমাৰ আছে আজি দক্ষ ইউটিউবাৰ মোৰ চেনেল এটা আছে ছাবস্ক্ৰাইব কৰি দিব উজ্জ্বল ভাওনা বুলি আছে আৰু মোৰো কৰি দিবলৈ কয় আগত বাকী দাদুদাক কৈ দিবা মোৰ চেনেলৰ মানুহখিনিয়ে বৰ ধুনীয়া অভিনয় কৰে আজি সতি জাৰিব আৰু এই শ্বেয়াৰ কৰিব নহয় মই কৰিম আহি যাব দেই মোৰ তালৈ আৰু ৰাইজসকল সকলোবোৰ আছে আৰু দেখাই আছোঁ কমলোকক কৰিব লাহে লাহে চাউণ্ডটো বেয়া কাৰণে মনটো বেয়া লাগি আছে আজি চাউণ্ড বেয়া হ'লে আৰু চেছ অৱস্থা কাঢ়ি লৈ যায় ঠিক আছে বাৰু দিয়ক আৰু কোন কোন আছে আপোনালোকক দেখুৱাই আছোঁ কোনো টেনশ্যন নোলোৱাকৈ আমাৰ মুন্তি ঘৈণীয়েকে মানে পাপৰি গিয়েকে 2টা আঙুলি লৈ ল'ব পাৰে ইয়াত 2টা আঙুলি লৈ লোৱা কেছটো কৈ দিয়কচোন কৈ দে এইবোৰ মোক বদনাম কৰা এটা ষড়যন্ত্ৰ একো ষড়যন্ত্ৰ নহয় ষড়যন্ত্ৰ ভাগ আপোনালোকে নল'ব চব মুন্তিদাৰ কামাল ইয়াৰ চেনেলটো বয়কট কৰি দিয়ক চব মুন্তিদাৰ কামাল এয়া বিয়াৰ বাবে সাজু হৈ গ'লোঁ মই স্বয়ম্বৰৰ চিন আছে এতিয়া প্ৰৱেশন কৰি আহিলোঁ এতিয়া স্বয়ম্বৰৰ চিন বিয়াৰ বাবে সাজু গ'লোঁ ৰাইজসকল কোনে ছাগলী মাংস খাই আহি যাওক এতিয়া যে ছাগলী মাংস কৈছে আমাৰ পাপা আহি যাওক দৰা আহি আছে দৰা কৈলাশত আছে এতিয়া খালি বাছত আহিব সেইটো কাৰণে অকণমান দেৰি হ'ব নিজৰ গাড়ী চাই নাই আৰু আহক সোনকালে বিয়া খাবলৈ আহি যাওক আৰু এজনী মোক আজি যদি মা হৈছে নে বা মোৰ ভণ্টি হৈছে হ'ব ৰাইজসকল এজনী প্ৰকৃতি গাইছে আজি ৰখি গালে ৰখি গৈ পেলাই আকৌ প্ৰকৃতি তো এতিয়া বিয়া খাব হৈ গ'ল এয়া আমাৰ ৰাইজে জানিব দেই আমাৰ ৰিচিপশ্যনত আহিছে এয়া কেটাৰিং পাৰ্টি আৰু এয়া আমাৰ পাত পেলাবলৈ আহিছে খোৱা পাতখিনি পেলাবলৈ আহিছে আৰু হোৱা চাওক ৰাইজসকল আমাৰ ছিংগাৰ মাতিছোঁ বিয়াৰ কাৰণে বিয়াত আজি ৰাতি মানে ফাংচন আছে এয়া আমাৰ ছিংগাৰ গান গাব ছাগলী খাবলৈ পাইছোঁ নহয় ছাগলীও যায় মই কেটাৰিং পাৰ্টিকেইটা দেখিছনে অপহৰণ কৰিবলৈ আহিছোঁ এয়া মানে আমাৰ পাত পেলোৱাটো আহিছে আজি এয়া আমাৰ ভগৱানজন আহিছে এইজন মানে একদম ভাল CM হিচাপে আহিছে আৰু বিয়া খাবলৈ CM আহিছে তেনেকৈ আৰু বিয়ালৈ অডিয়েঞ্চ যে হৈ গৈছে আহি যাওক আপোনালোকে আহি যাওক যিমান পাৰে তো বিয়া হৈ গ'ল বিয়া হৈ যোৱাৰ পিছত এয়া মই বিয়া ঘৰৰ ড্ৰেছত শিৱৰে কাপোৰ একোৱে নিদিলে সেইটো কাৰণে মই এইটো ড্ৰেছে পিন্ধিব লগা হৈছে এইজন আমাৰ মেইনজন টিকুদা একদম চিনাতলি পাই আহিছে আমাৰ ভাওনা চাবলৈ আজি মানে বহুত দিনৰ পৰা ব্লগ বনাই আছে আজিকালি ফাৰ্ষ্ট টাইম মই ব্লগত মানে আজি ফাৰ্ষ্ট টাইম বহুত দিনৰ পৰা নাই মানে এই মোৰ আপোনালোকে জানেই মই ব্লগ কেতিয়াবা বনাই আছোঁ আৰু লগো পাইছোঁ এতিয়াহে সেইটো আজি কেতিয়াবা পাইছোঁ দেখুৱাবলৈ সুবিধা হোৱা নাই কিন্তু আজি দেখুৱাই দিছোঁ কিবা এটা কৈ দিয়া চেনেলৰ আজি প্ৰথম সকলোৱে মানে বহুত দিনৰ পৰা চেনেলটো চলি আছে বাট আজি ফাৰ্ষ্ট টাইম মানে ব্লগটোত আহিছোঁ সকলোৱে মোৰ চিনাকি যোনখিনি মানে আছে আৰু তেখেতসকলে যদি ভিডিঅ'টো চাই অবভিয়াছলি মোৰ হৈ পেলাই মানে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু মানে
বেল আইকনটো দবাই দিব যাতে দাদুৰ সকলো ভিডিঅ' মানে যাতে পায় ফাৰ্ষ্টতে লাইকটো কৰি থেংক ইউ শ্বেয়াৰ কৰি দিয়ে নাই দিয়া এতিয়ালৈকে দিমগৈহে এতিয়া এইটো চিন মেইন চিনটো আহিবহে হয় ৰ'বা কৰিম কিয় যদি চেষ্টা কৰিম আৰু আজিকালি কোন আছে মই দেখা আছে এয়া আমাৰ এইটো দৰাটো এইটো মোৰ লগত দৰাটো আৰু এয়া সকলো ভাগে বহি আছে ঠিক আছে মাৰি আছে 1 মিনিট ৰ'ব দেই আৰু হেও প্ৰণৱ জাৰি থৈ আহিবগৈ এতিয়া আহিলোগৈ দেই সকলোবোৰ এইবোৰ হেৰি হৈ আছে তো ঠিক আছে চাই থাকক আৰু চিন কেনেকুৱা হ'ল ক'ব আপোনালোকে তো দুটা চিন গ'ল আৰু এটা চিন আছেগৈ লাষ্ট চিনটো এয়া চুইজুলি মিলি লৈছোঁ জপৰা হৈ লৈছোঁ আৰু আমাৰ ইয়াত ভাগৰুৱা হৈ পৰিছে বিদ্যুৎ পঢ়া হয় এয়া বাঁহী বজাইছে বাঁহী ভাল বজাই নামটো কি কৈছিলে কৈ দিয়ে কমলে থৈ দিয়ে আজি ভাল লাগিছে নামটো কি কৈছিলে ভাল বাঁহী বজাইছে আজি ভাল লাগিছে ইয়াৰ লগত কৈ পেলাই ডাইলগখিনি কৈছে আজি স্কেলত কৈছে ডাইলগ তাৰপিছত দাদুদা চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নামটো কি কৈ দিয়া আকৌ মোৰ নাম বিকাশ দাস আৰু মোৰ এটা ইউটিউব চেনেল আছে ল' বাজেট বুলি কয় তাত চব ফিল্ম ল' বাজেট কি বাজেট আকৌ ল' বাজেট তাত চব ফিল্ম কৰে পইচা পাতি একেবাৰে ল' চব ফিল্ম কৰি থাকে তাৰপৰা আকৌ ব্লগো দি দিওঁ ভাওনা ব্লগ কিছুমান আমাৰতো ল' বাজেট নহয় আকৌ আমাৰতো হাই বাজেট আমাৰ এয়া আজি বৰ মজা কৰি আছে মানে ফালি আছে জাৰণ দি আছে তামাম কৰিছে বহুত ধুনীয়া মজাই বেলেগ বহুত মোৰ চকুৰি উলিয়াই দিছে নে ভাওনা চিনিয়ে নাপাব নহয় এতিয়া চিনিয়ে নাপাব নহয় মুখখনৰ পৰা অৱস্থাটো একদম বেয়া হৈ আছে খোলা কৰি পেলালে চিনিয়ে নাপাব নামটো কি কৈ দিয়ক নামটো কৈ দিয়ক মোৰ তনুজ শইকীয়া তনুজ শইকীয়া আৰু প্ৰণৱৰ মেকআপ মানে জুই কৰিছে জুই ঠিক আছে দিয়ক আজিকালি আৰু এটাই হ'ব হ'ল এয়া দেখুৱাই আছোঁ মোৰ লাষ্ট দিনত কি হয় দেখুৱাই আছোঁ কিহে ভাত খাওঁ তো ৰাইজ গ'ল ভাওনা এদাই হৈ গ'ল ভাওনা এদাই হোৱাৰ পিছত আমি কাপোৰ মেকআপ চেকআপ মুচিলোঁ ড্ৰেছ চেছ সলালোঁ মেলিলোঁ কাপোৰ কানি পিন্ধিলোঁ ঠাণ্ডা লাগিছে ঠাণ্ডা পৰিছে আৰু এয়া আমাৰ শিৱ আজি এবাৰ বঢ়িয়া কৰিছে পংকজ পংকজ হাই কৈ দিয়া সেইটো শিৱ ভাল কৰিছে আৰু আমাৰ এয়া উজ্জ্বল যি দক্ষ গাইছিলে বেয়া কৰা নাই বহুত ধুনীয়া কৰিছে আৰু এয়া এজনী ছোৱালী চুলি তামাম বনাইছে এই কৈছে আমি বনাবলৈ পাব লাগিছিলে ন আমাৰ চুলিৰ টকা তাৰপিছত এয়া ৰঞ্জিত বঢ়িয়া ই বিষ্ণু কৈছিলে বৰ ধুনীয়া হৈছিলে দেখিবলৈ আপোনালোকে দেখিব ভিডিঅ'ত এবাৰ হাই কৰি দিয়ক হাই ঠিক আছে বাৰু দিয়ক ৰাইজসকল তেতিয়াহ'লে ভাওনা যি ইমানতে সমাপ্ত হ'ল আৰু আমি এতিয়া ভাত খাম ভাত খাই পেলাই ঘৰলৈ যাম ঘৰলৈ যোৱাৰ পিছত আপোনালোকক সকলোকে দেখাই আছোঁ কি আৰু নেদেখাম আৰু আকৌ কাইলৈ ব্লগ আছে ন কাইলৈ আপোনালোকক দেখাম ঠিক আছে তেনেহ'লে আজিলৈ কেনেকুৱা হ'ল কি কথা কমেণ্ট কৰি জনাব সকলোৱে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ষ্টেটাছত লগাব ভিডিঅ'টো আৰু যোনে যোনে চাই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ৰিকিহঁত আহি আছে ৰিকিহঁতক সকলোকে দেখুৱাই আছোঁ মই আপোনালোকক ৰিকিহঁতক খোজকাঢ়ি দেৰি হ'ব চাগে এতিয়া ঠিক আছে দিয়ক ৰাইজসকল বেলেগ দিনা দেখাম ৰিকিহঁতক আৰু আজিলৈ গুড নাইট বাই বাই আৰু সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ মোৰ ভিডিঅ'টো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে আৰু ভিডিঅ'টো গ্ৰ' পাবৰ বাবে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক ঠিক আছে দিয়ক আজি শুভৰাত্ৰি বাই বাই